हेलो फ्रेंड्स আপোনালোক সকলোকে মোৰ চেনেল ফুড ইন কিচেনলৈ স্বাগতম জনাইছো। আজি নতুনকৈ এটা ৰেচিপি লৈ আহিছো। ৰেচিপিটো হৈছে পচলাৰ ভাজি। চাওচোন আহক, ইয়াৰ কাৰণে আমি ইয়াত 3টা পচলা লৈছো। এতিয়া এই পচলাখিনি ভালকৈ কাটি পানীত তিয়াই অলপ সময় তিয়াই থৈ দিছো আৰু আমাক লাগিব আলু, ৰঙলাও, আদা নহৰু, তেজপাত, এটা শুকান জলকীয়া আৰু কেইটুকুৰামান পিঁয়াজ। আৰু আমাক লাগিব এমুঠিমান মচুৰ দালি। এয়া মই তিয়াই থৈ দিছো। এইখিনি সামগ্ৰী আকৌ এবাৰ দেখাই দিছো। এতিয়া গেছত কেৰাহী এখন পাতি গৰম হ'বলৈ দি ইয়াতে অকণমান তেল দি দিছো। এয়া তেল গৰম হোৱাত এচামুচমান গোটা জিৰা দি দিছো তেলতে। এতিয়া তেলতে তেজপাত দুখিলাও দি দিছো। এয়া শুকান জলকীয়া এটাও দি দিছো। এইখিনি ভালকৈ ফুটি উঠিলে পিঁয়াজো অকণ দি দিম ইয়াতে। এয়া পিঁয়াজ দি এতিয়া এইখিনি ভালকৈ লৰাই ল'ম। এয়া তেলতে আদা নহৰুকণো দি দিছো। এয়া অকণ লৰাই ল'ম কেঁচা গোন্ধটো যোৱালৈকে। আৰু এয়া তেলতে হালধি এচামুচ দি দিছো। এতিয়া তেলতে এচামুচ জিৰা গুড়িও দি দিছো। অকণমান ধনিয়া গুড়ি। এয়া এইখিনি অকণ লৰাই ল'ম। এইখিনি অকণমান মছলাৰ গোন্ধটো যোৱাৰ লগে লগে ইয়াতে আমি পচলাখিনি এতিয়া দি দিছোঁ। এয়া পচলাখিনি আপোনালোকে ধুনীয়াকৈ দি ভালকৈ লৰাই অলপ সময় ভাজি থাকিম। সকলোৱে জানেই পচলা বনাব, তথাপিও মইনো কেনেকৈ বনাইছোঁ তাকে দেখাইছোঁ। এয়া চাওক, ভালকৈ লৰাই ভাজিছোঁ। ভালকৈ ভাজি থাকিব। এতিয়া ইয়াতে নিমখ দি দিছোঁ সোৱাদ অনুসৰি। তাৰপিছত এইখিনি আকৌ এবাৰ লৰাই ল'ম। আৰু ইয়াতে এতিয়া আমি ৰঙলাও, আলু এইখিনি দি দিম। জলকীয়া কেইটুকুৰাও দি দিম আৰু অকণমান আদা নহৰু থৈ দিব। শেষত দিলে খাবলৈ গোন্ধটো ভাল হয়। এয়া দেখিছেনে, ইয়াতে মচুৰ দালি যে তিয়াই থৈছিলোঁ সেইখিনিও দি দিছোঁ। দি লৈ এতিয়া ধুনীয়াকৈ লৰাই ল'ম। গোটেইখিনি লৰাই আছোঁ। সেইখিনি লৰাই ভাজি থাকিব লাগিব। আৰু ইয়াতে এতিয়া আদা নহৰুকণ যে থৈ দিছিলোঁ সেইকণো দি দিছোঁ। আৰু এইখিনি আকৌ মিক্স কৰি লৈ ইয়াতে অকণমান কলাখাৰো দি দিছোঁ। কলাখাৰ দিলে পচলাখিনি সোনকালে গলি যায়, জানেই সকলোৱে কলাখাৰ। তাৰপিছত এতিয়া এইখিনি মিক্স কৰি ল'ম। এয়া মিক্স কৰি আছোঁ। ভাজি এয়া অকণমান পানী দি দিলোঁ। সেইখিনি মাজতে আমি বহুত ভালকৈ ভাজিছিলোঁ, সেইখিনি দেখুৱাবলৈ থাকি গ'ল। আৰু এয়া চাওক, পচলা ভাজি ৰেডি হৈ গ'ল। আপোনালোকে এই পানী কমায়ো ৰাখিব পাৰে। মই অকণমান দিছিলোঁ কাৰণ আমি দালি খোৱা নাই। এয়া চাওক, ৰেডি হৈ গ'ল। এনেকৈ খাই চাবচোন, খুব ভাল লাগে। অকল ভাতৰ লগতেই খাব পাৰি। এবাৰ ট্ৰাই কৰি চাব আৰু জনাব কেনেকুৱা পালে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।